এক বৃক্ষ দশপুত্ৰ সম। আৰু এই বৃক্ষজোপাই উঘালি পেলাবলৈ মানুহক বেছি সময় নালাগে কিন্তু, হয়নে বাৰু? পুলিয়ে পোখাই উঘালি পেলাই ইমান প্ৰকাণ্ড প্ৰকাণ্ড বৃক্ষ, কিয়ত বৃক্ষ মানুহে উঘালি পেলায়। কিন্তু দুৰ্নীতিৰ যি শিপাডাল শিপায়, নহয়নে বাৰু? সেই শিপাডাল কিন্তু উঘালিবলৈ বহুত দিগদাৰ। আপুনি এতিয়া তেজপুৰ ইউনিভাৰ্চিটিলৈকে চাওক, আজি জুবিন গাৰ্গ নোহোৱাই কায়িকভাৱে আমাৰ লগত কিমান দিন হ'ল। আৰু তেওঁৰ যি আচলতে সত্তা, সেই সত্তাটোৰ পৰাই আচলতে মানুহ আৰু সাহসী হৈছে জুবিন নোহোৱাৰ পৰা। গতিকে তেনেকুৱা এটাই তেজপুৰ ইউনিভাৰ্চিটিৰ লগতো হ'ল, সকলোৱে গমেই পাইছে, অৱগত। কিন্তু সেই এজন মানুহক, শম্ভুনাথ সিং দেৱক আঁতৰাই পঠাবৰ কাৰণে মানুহৰ সেই যি দুৰ্নীতি কৰি আছে, তাৰ ফেকাল্টিজ, তাৰ ষ্টাফ, সকলো ষ্টুডেণ্ট, হাজাৰ হাজাৰ দেশ বিদেশৰ পৰা অহা ল'ৰা ছোৱালী, সকলোৰে ইমান এই টেটুৱাই ধৰা জাৰত প্ৰটেষ্ট কৰি আছে দুৰ্নীতিৰ বিৰুদ্ধে। কিন্তু সেই শিপাডাল উঘালি পেলাবলৈ এতিয়ালৈকে পৰা নাই। পৰীক্ষা বয়কট কৰিছে ল'ৰা ছোৱালী। ইমান দিনৰ পৰা পঢ়ি অহাই, ইমান কষ্ট কৰে সিহঁতে ল'ৰা ছোৱালীয়ে, গতিকে সেই পৰীক্ষাটো সিহঁতে দিবলৈ পোৱা নাই, বয়কট কৰিব লগা হৈছে। গতিকে ইমানবোৰ মানুহৰ কণ্ঠস্বৰ আজি দুৰ্নীতিয়ে ৰুদ্ধ কৰি থৈছে। গতিকে এই শিপাডাল চাওকচোন কেনেকুৱা, এই দুৰ্নীতি নামৰ শিপাডাল কেতিয়া অন্ত পৰিব তেজপুৰ ইউনিভাৰ্চিটিত? এয়া ল'ৰা ছোৱালীৰ যি শিক্ষাৰ যি পৰিৱেশ সমূলি ব্যস্ত, মানে ব্যাঘাত জন্মিছে। ৰাতি ৰাতি প্ৰটেষ্ট কৰিবলগীয়া হৈছে ল'ৰা ছোৱালী। গতিকে কেতিয়া গা লৰিব এইটোৱে বুজি পোৱা নাই। কোনেও যেন একদম এনেকুৱা ভূমিকা লোৱা নাই, কলৈ ঠেলি দিছে ল'ৰা ছোৱালীবিলাকক, সেইটো চিন্তা কৰিবলগীয়া বিষয় হৈছে বহুত। যদিও এজন ভাৰপ্ৰাপ্ত উপাচাৰ্য তেওঁ নিযুক্ত হৈছে, তথাপিতো ল'ৰা ছোৱালী সেই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিয়ে আছে। কাৰণ সেই দুৰ্নীতি কৰা মানুহজন যেতিয়ালৈকে আঁতৰাই নিদিয়ে, তেতিয়ালৈকে এই প্ৰটেষ্ট চলিয়ে থাকিব, তেওঁলোকে সংকল্প কৰিছে। গতিকে এই দুৰ্নীতিৰ শিপাডাল কিন্তু উঘালিবলৈ বহুত দিগদাৰ। কেতিয়া উঘালিব পৰা হ'ব এডাল?